EWS চাৰ্টিফিকেট কেনেদৰে উলিয়াব লাগে, EWS চাৰ্টিফিকেট কোনবিলাক ব্যক্তিক দিয়া হয় সেই বিষয়ে মই আজি জনাবলৈ ওলাইছোঁ। EWS সম্পূৰ্ণভাৱে নামটো হৈছে ফুল ফৰ্মটো হৈছে ইকনমিকেলি উইকাৰ ছেকশ্যন। ইকনমিকেলি উইকাৰ ছেকশ্যন চাৰ্টিফিকেট অকল জেনেৰেল কাষ্টৰ ব্যক্তিসকলকহে প্ৰদান কৰা হয়। ST, SC, OBC ব্যক্তিসকলে যিহেতু ৰিজাৰ্ভেশ্যন থাকে, তেওঁলোকৰ পোষ্টৰ ৰিজাৰ্ভেশ্যন থাকে, সেইকাৰণে তেওঁলোকক EWS চাৰ্টিফিকেট প্ৰদান কৰা নহয়। কিন্তু যিবিলাক জেনেৰেল কাষ্টৰ ব্যক্তি বা আনৰিজাৰ্ভ ব্যক্তি, যিহেতু তেওঁলোকৰ কোনো ৰিজাৰ্ভেশ্যন নাথাকে, সেইকাৰণে তেওঁলোকক 10% ৰিজাৰ্ভেশ্যন হিচাপে ইকনমিকেলি উইকাৰ ছেকশ্যন চাৰ্টিফিকেট দিয়া হয়। যিবিলাক দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি, তেওঁলোকক EWS চাৰ্টিফিকেটৰ জৰিয়তে তেওঁলোকৰ ৰিজাৰ্ভেশ্যন প্ৰদান কৰা হয়। এতিয়া কোনবিলাক ব্যক্তিয়ে EWS চাৰ্টিফিকেট পাব? যিবিলাক ব্যক্তি ইকনমিকেলি উইক, অৰ্থাৎ যিবিলাক ব্যক্তিৰ উপাৰ্জন 6 লাখতকৈ কম, তেওঁলোকৰ পৰিয়ালৰ ব্যক্তিয়ে ইকনমিকেলি উইকাৰ ছেকশ্যনৰ চাৰ্টিফিকেট পাব। তেওঁৰ নিজৰ ইনকামৰ উপৰিও তেওঁ কিমান চেলাৰী পায়, কিমান তেওঁৰ এগ্ৰিকালচাৰ কৃষিভূমি আছে, তেওঁৰ বিজনেছ কি, তাৰ প্ৰফেশ্যন কি, এইবিলাক সকলোবিলাক যোগ কৰি যদি তেওঁ 6 লাখতকৈ তলৰ ইনকাম কৰে, তেতিয়াহ'লে তেওঁক EWS চাৰ্টিফিকেট প্ৰদান কৰা। ইয়াৰ উপৰিও EWS চাৰ্টিফিকেট পাবৰ বাবে তেওঁ যদি গাঁৱৰ অঞ্চলত, তেতিয়াহ'লে তেওঁৰ 15 বিঘাতকৈ ওপৰৰ মাটি থাকিব নোৱাৰিব। আৰু তেওঁ যদি ৰুৰেল এৰিয়াত বাস কৰে, তেওঁ যদি ৰুৰেল এৰিয়াৰ ঘৰটো, গাঁৱত থকা ঘৰটো 1 বিঘাৰ ওপৰত থাকিব নোৱাৰিব, বা তেওঁ বাৰীখন 1 বিঘাৰ ওপৰত হ'ব নোৱাৰিব। আৰু তেওঁ যদি মিউনিচিপালিটি এৰিয়া বা টাউন কমিটি এৰিয়াত বাস কৰে, তেতিয়াহ'লে তেওঁৰ যিটো ঘৰত থাকে, সেই ঘৰৰ মাটিডোখৰ 1.5 কঠাতকৈ বেছি হ'ব নোৱাৰিব। আৰু তেওঁ যদি মিউনিচিপালিটি এৰিয়াত বাস কৰে, সেই মিউনিচিপালিটি এৰিয়াত যিটো তেওঁ ঘৰত বাস কৰে, সেই ঘৰটো যদি 1000 স্কুৱাৰ ফিটতকৈ যদি বেছি হয়, তেতিয়াহ'লে এই চাৰ্টিফিকেটৰ বাবে উপযুক্ত নহ'ব। এই চাৰ্টিফিকেটখন পোৱাৰ ক্ষেত্ৰত পৰিয়ালৰ সকলো সদস্যৰ ইনকাম ইয়াত যোগ কৰা হয়। তেওঁ যদি কোনো ল'ৰা ছোৱালী থাকে, 18 বছৰ তলৰ ব্যক্তিও থাকে, বা তেওঁৰ কোনো পৰিয়ালৰ ঘৈণীয়েকো থাকে, সেই সকলোবিলাকৰ মাক দেউতাকৰ পৰিয়ালৰ সকলোৰ ইনকাম ইয়াত অন্তৰ্ভুক্ত কৰা হয়। আৰু যদি সেই পৰিয়ালৰ সকলোৰ উপাৰ্জন 6 লাখতকৈ কম হয়, তেতিয়াহ'লে এই চাৰ্টিফিকেটখন, অৰ্থাৎ EWS চাৰ্টিফিকেটখনৰ বাবে উপযুক্ত হ'ব। EWS চাৰ্টিফিকেটখন ক'ৰ পৰা উলিয়াব পৰা যায়? EWS চাৰ্টিফিকেটখনক উলিয়াবৰ কাৰণে প্ৰথমে ডিষ্ট্ৰিক্টৰ বা জিলাৰ য'ত ৰেভিনিউ চাৰ্কুল অফিচ আছে, সেই ৰেভিনিউ চাৰ্কুল অফিচত গৈ আবেদন কৰিব লাগিব। আবেদন কৰোঁতে তেওঁৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ইনকাম চাৰ্টিফিকেট, মাটিৰ বিভিন্ন নথিপত্ৰ, সেই সকলো গাঁঠি দিব লাগিব। তাৰ উপৰিও নিজ নিজ জিলাৰ চাৰ্কুল অফিচত গৈ ইয়াৰ বিষয়ে সবিশেষ তথ্য জানি আবেদন কৰিব লাগিব। আৰু এই চাৰ্টিফিকেটখনৰ ভেলিডিটি হৈছে 1 year, অৰ্থাৎ এবছৰ কাৰণে এই চাৰ্টিফিকেটখন এটা ডিপাৰ্টমেণ্টে প্ৰদান কৰে। আৰু এই চাৰ্টিফিকেটখন এবছৰ হ'লেই ভেলিডিটি শেষ হৈ যায়। কোনোবাই যদি আগতে এই চাৰ্টিফিকেটখন উলিয়াইছে, তেওঁ পুনৰ এবছৰ পাছত ৰিনিউ কৰিলেহে চাৰ্টিফিকেটখনৰ ভেলিডিটি থাকে। এই EWS চাৰ্টিফিকেটখন উলিয়াওঁতে কোনোবাই যদি ফল্ছ তথ্য দিয়ে বা ভুৱা তথ্যৰে চাৰ্টিফিকেটখন উলিয়াই চাকৰি লয়, তেতিয়াহ'লে যদি তেওঁ সকলো ফল্ছ বুলি গম পোৱা যায়, তেতিয়াহ'লে তেওঁ চাকৰি পোৱাৰ পাছত এটা ভেৰিফিকেশ্যন হয়। এই ভেৰিফিকেশ্যনত যদি তেওঁ ভুৱা বুলি প্ৰমাণিত হয়, তেতিয়াহ'লে তেওঁৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰি দিব পাৰিব। আপোনালোকে নিশ্চয় মই কোৱা কথাখিনি বুজি পালে। এতিয়া EWS চাৰ্টিফিকেট কেনেদৰে উলিয়াব লাগে, সেই সকলো কথা আপোনালোকে নিশ্চয় বুজি পালে। যদি আপোনালোকে কিবা বুজি পোৱা নাই, তেন্তে মোক কমেণ্ট বক্সত কমেণ্ট কৰক। মই যিমান পাৰোঁ আপোনালোকক
কেনেকৈ উলিয়াব লাগে সকলো তথ্য জনাই দিবলৈ চেষ্টা কৰিম। আজিলৈ ধন্যবাদ। আগলৈও এনেধৰণৰ নটিফিকেশ্যন বিভিন্ন বা বাতৰি পাই থাকিব হ'লে মোৰ চেনেলটো আপোনালোকে অনুগ্ৰহ কৰি লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক।